নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আজিৰ অনুষ্ঠান সপোনৰ বাট বিচাৰি আলোক যাত্ৰা। আজি আমাৰ মাজত আছে এটি কবিতা আৰু এই কবিতাটি পঠাইছে তিনিচুকীয়া জিলাৰ পৰা অভিজিত ৰয়। তেখেতৰ কবিতাৰ শিৰোনাম মনৰ গৰাকী। গতিকে আহকচোন আমি মনৰ গৰাকীক অনুভৱ কৰোঁ। ঐ ছোৱালী, মোৰ দুচকুৰ ভাজত দেখোন প্ৰতিদিনে তুমি, চকুৰ পতাযোৰ দেখোন বন্ধ কৰিবই নোৱাৰি অ'। সেই পতাৰ ভাজত মাথো তুমি। ঐ ছোৱালী, সপোনবোৰ বাৰু দিঠক নহয় কিয়? হঠাৎ আহিব পাৰি, হঠাৎ যাবও পাৰি। মনৰ আশাবোৰ বাৰু বাস্তৱ নহয় কিয়? ঘপককৈ হিন্দী চিনেমাৰ দৰে এটা খুন্দা খাম, তুমি পৰিবা বুলি তাতে তোমাক ধৰি পাম, আৰু চকুত চকু পৰিব আৰু আমাৰ প্ৰেম আৰম্ভ হ'ব। ঐ ছোৱালী, মোৰ চকুৰ ভাজত দেখোন প্ৰতিদিনে তুমি। এটি খুবেই সুন্দৰ কবিতা আৰু আমাৰ কবিতাটো আমালৈ প্ৰেৰণ কৰাৰ বাবে অভিজিত ৰয়লৈ থাকিল অশেষ ধন্যবাদ। আৰু আপোনালোকে যদি আপোনালোকৰ মনে বিচৰাজনলৈ কবিতা লিখি ৰাখিছে তেন্তে পলম নকৰিব, অতি শীঘ্ৰে প্ৰেৰণ কৰক আমালৈ 9395594591 নম্বৰত হোৱাটছআপ যোগে। ধন্যবাদ।